Hello friends. আমি সকলোৱে হ্যাপি থাকিব বিচাৰো কিন্তু হ্যাপি কেনেকৈ থাকিম আমি কোনো নাজানো আজি মই আপোনালোকক এনেকুৱা কেতিয়াবা নকভাৰ কথা কম যদি এটা আপুনি ডেইলি লাইফত ফলো কৰে তেতিয়া হলে আপুনি 100% হ্যাপি থাকিব পাৰিব নম্বৰ 1 ভ্যালু yourself নিজকে ইম্পৰ্টেন্ট দিয়ক যদি আপুনি নিজকে গুৰুত্ব নিদিয়ে তেতিয়া হলে আন মানুহে আপোনাক কেতিয়াও গুৰুত্ব নিদিব আৰু আপুনি কেতিয়াও সকলো পটেনশিয়েল লবই নোৱাৰিব আৰু আপুনি সদায় দুখী থাকিব সো দুখী থাকিবলৈ হলে প্ৰথমতে আপুনি নিজকে গুৰুত্ব দিয়ক নম্বৰ 2 পইচাক ইম্পৰ্টেন্ট দিয়ক যি মানুহে ভাবে পইচা জৰুৰী নহয় হ্যাপি থাকিবলৈ হে মানুহ কেতিয়াও হ্যাপি থাকিব নোৱাৰে যদি আপুনি হ্যাপি থাকিব বিচাৰে তেনেহলে পইচাৰ ইম্পৰ্টেন্ট বুজক আৰু পইচাক ইম্পৰ্টেন্ট দিয়ক নম্বৰ 3 do regular exercise সুখী থাকিবলৈ হলে আপুনি এক্সাৰসাইজ কৰক যদি আপোনাৰ স্বাস্থ্যই ভালে নাথাকে তেনেহলে আপুনি পৃথিৱীৰ সব বস্তু পালেও সুখী হ'বই নোৱাৰে তো আপুনি নিজকে সুখী ৰাখিবলৈ হলে যিকোনো ফিজিক্যাল ওয়াৰ্কআউট কৰক এক্সাৰসাইজ কৰিলে আপোনাৰ হেলথ আৰু ব্ৰেইন দুইটাই ভালে থাকিব তেতিয়া আপুনিও সুখী থাকিব নম্বৰ 4 কেতিয়াও কাৰো পৰা একো আশা নকৰিব এইটো কথাৰ পৰা একো আহে নাযায় যে আপুনি কিমান ভাল হয় আন মানুহে আপোনাৰ আশা ভাঙিবই যদি আপুনি হ্যাপি থাকিব বিচাৰে তেতিয়া হলে কাৰো পৰা একো আশা নকৰিব নম্বৰ 5 আপুনি কেতিয়াও কাৰোৰ আগত নিজৰ কোনো ধৰণৰ সিক্ৰেট শেয়াৰ নকৰিব মহাগুৰু চাণক্যই কৈছিল যদি আপুনি নিজৰ গোপন কথাবোৰ কাৰোবাক কয় তেতিয়া হলে নিজৰ বিপদক নিজে আমন্ত্ৰণ কৰা হয় তেতিয়া আপুনি দুখী থাকিবলৈ ধৰিব সেই কাৰণে নিজৰ সিক্ৰেট কেতিয়াও কাৰোৰ আগত শেয়াৰ নকৰিব আৰু সুখী থাকক আৰু শেষত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ ষ্ট্ৰেছ আপোনাৰ যদি কিবা ধৰণৰ ষ্ট্ৰেছ থাকে তেতিয়া হলে আপুনি কোনো ধৰণৰ সিচুৱেচনতে কেতিয়াও সুখী হ'ব নোৱাৰিব সো আপুনি যিমান পাৰে কিমান ষ্ট্ৰেছ কমাওক আৰু সুখী থাকক সো গাইজ মোৰ আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব যদি ভাল লাগিছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব